জয় হিন্দ। মই আজি এই ভিডিঅ'টো এটা কাৰণে বনাইছোঁ, আপোনালোকে গম পায় যে চীন আৰু ভাৰতৰ মাজত কিমান টনাটনি চলি আছে। মই এইটো বিচৰা নাই যে যুদ্ধ হওক, কিন্তু যিকোনো পৰিস্থিতিতে এনেকুৱা এটা হ'ব পাৰে। আৰু যিসকল যুৱকে ৰাতি দিন কষ্ট কৰি আছিল ফৌজত আহিবলৈ, তেওঁলোককো কৈছোঁ আপোনালোক ৰেডি হ'ব। দেশৰ যিকোনো পৰিস্থিতিত আপোনালোকক জৰুৰত হ'ব পাৰে দেশৰ কাৰণে, আৰু যদি আমাৰ দেশ মাতৃ নাথাকে আমি জীয়াই থাকি কোনো লাভ নাই। আৰু ফৌজ অকল দৰমহাৰ কাৰণে নহয়, আমি সময়ত নিজৰ জান দিবলৈও ৰেডি হৈ থাকিব লাগিব। আৰু আপোনালোকে কেতিয়াও এনে সময়ত কেতিয়াও পিছ হুহুকি নাযায়, আপোনালোকক অনুৰোধ। আৰু যুদ্ধ নহ'লেতো বহুত ভাল, আমি সেইটোৱে, কাৰণ কাৰোবাৰ লগত যুদ্ধ কৰি কিবা কৰি আজিলৈকে একো হেৰি হোৱা নাই। গতিকে আপোনালোকক মোৰ ফালৰ পৰা অনুৰোধ থাকিল যে আপোনালোক যিকোনো দেশৰ যিকোনো পৰিস্থিতি কেতিয়াও পিছ হুহুকি নাযায়, আপোনালোকলৈ অনুৰোধ। জয় হিন্দ।